খুড়া আজি আমাক নামাতাকে গুচি গ'ল। আমার কারণে আজি চকলেটও নানলা। খুড়া আমার কারণে তুমি আজি কি আনিছা? আজি কোনো আনা নাই অ'। আজি বজাৰতো যোৱা নাই। আবেলি আনিম দিয়া। কেন বাজে? কি হ'ল আজি আমি নাপালা নেকি? সৰু ল'ৰা ছোৱালীকেইটাক তুমি সদায় কিবা নহয় কিবা এটা দিয়া, কিন্তু আজি ইমান দিনে একো এটা দিব পৰা নাই। তাকে ভাবিছো কি যে দিন আহিলে, ভবাই নাছিলো এনেকুৱা দিন আহিব বুলি। সেইবোৰ বাদ দিয়া এতিয়া। আমাৰ খোৱাৰ কাৰণে কি ব্যৱস্থা কৰিছা? বাবুও কান্দি কান্দি টোপনি গ'ল। ৰবাচোন আকৌ এবাৰ ওলাই যাওঁ, কিবা যদি ব্যৱস্থা কৰিব পাৰো চাই লওঁ। অলপ বজাৰ ল'ব লাগিছিল, ঘৰতো বজাৰ নাই। অলপ পইচা আজি দিবা নোৱাৰিম, বাকীকে ল'ব লাগিব। পাব না? বাকী মই দিবা পাৰবেন না দিয়া, কাৰণ বাকী বহুত দিয়ে আছে আৰু বাকী কোনেও নেদে। নেদিলি এতিয়া মাল চাল বেয়া নাই। মোক কাপোৰখিনি ওলাই দিয়াচোন, মই ওলাই যাওঁ। আজি নতুন কাপোৰ পিন্ধিনো ক'ত যোৱা? আজি মই গুৱাহাটীলৈ যাম। গুৱাহাটী কিন্তু কিয়? তাত মোৰ বন্ধু এজন আছে, তাৰপিছত মই কিবা কাম এটা বিচাৰি যাওঁ। আৰু বুজিছা, মই জানো সি মোক সহায় কৰিবই। বহুত ভাল বন্ধু, যিকোনো কামত মোক সি এংগেজ কৰি দিব। সেইকাৰণে মই যাব বিচাৰিছোঁ। কি কৰে তেখেতে? মই জনাত তোমাৰ লগত এনেকুৱা কোনো বন্ধুৱে নাই। তুমি তাক চিনি নাপাবা, সি মোৰ সৰুকালৰ বহুত ভাল বন্ধু। আমি একেলগে পঢ়িছিলোঁ। এদিন কি হৈছিল জানা? নিউয়ৰ্কত আছে, মোক এবাৰ খবৰ কৰা নাই যে। আৰু এনেকুৱা অৱস্থাত সি ঘৰত সোমাই থাকিব লাগেনে? আজি পাৰ্টি কৰাৰ দিন। ক'ত আছে ন খুৰা? আছে ভিতৰতে। কি বোলে ইঞ্জিনিয়াৰ পঢ়ে, মই হ'লো হাজিৰা কামলা কৰা মানুহ, তাক ইমান পইচা ক'ত দিম? অ' হয় নেকি? ক'ত আছে আমাৰ ইঞ্জিনিয়াৰ বাবু? আহিছোঁ ৰ'ব। এনেকৈ বহি থাকে নেকি? ব'ল বাহিৰত গৈ অলপ ফুৰি আহোঁ। আজি আমাৰ দৰে এনজয় দিন, পাৰ্টি কৰিম ব'ল না। তই যা, গৈ যা, মোৰ একদম মন নাই। তই যা। তই নগ'লে কেনেকৈ হ'ব? আমিতো একেলগে পাছ কৰিছোঁ, একেলগে পঢ়িছোঁ। য'ত যাওঁ একেলগে যাওঁ, আৰু আজি পাৰ্টিও একেলগে কৰিম। ব'ল না। এডমিশ্যন নলোৱাৰ কথাটো কি হৈছে? নহয় অ', কচোন তোৰ আচল কথাটো কি? তোৰ কিমান পইচা অসুবিধা আমাৰ, মই নোৱাৰোঁ ইঞ্জিনিয়াৰিং কৰিব। পইচাৰ অসুবিধা? কিমানবোৰ টকা লাগে? চা, আমাৰ দুইটাৰ সপোন এটাই, ইঞ্জিনিয়াৰিং কৰা। আৰু তাৰ কাৰণে এডমিশ্যনৰ কাৰণে তই চিন্তা কৰিব নালাগে। তোৰ তাত কিমান টকা আছে?
ইমানবোৰ টকা ক'ত আছে মোৰ নাই বুলি ক'লেও ভুল নহ'ব। চা তোৰ বাইকখন বিক্ৰী কৰি দে, তাতে কমত তই 40,000 টকা পাই যাবি। আৰু যিহেতু এডমিশ্যনৰ কথা, মই ঘৰত মোৰ মাক কৈ এডমিশ্যন কৰাৰ দুগুণ পইচা ল'ম, আৰু সেইখিনি পইচাৰে তোৰ মোৰ এডমিশ্যনটো হৈ যাব। আৰু বাকীখিনি পইচাৰে তই যি কৰা কৰিবি আৰু। এডমিশ্যনটো ল'লোঁ বাৰু, তাত মই থাকিম ক'ত, পঢ়িম ক'ত, হোষ্টেলত থাকিব লাগিল, খোৱা পইচা আছে, মই চলিম কেনেকৈ? তই নুবুজিবি। হোষ্টেলত থাকিব নালাগে, অহা মাহত মই গুৱাহাটী যাই আছোঁ। আৰু তইতো জানো দেউতাৰ ট্ৰেন্সফাৰ হৈছে, গুৱাহাটী হৈছে এতিয়া আমি ইয়াতে গুৱাহাটীতে থাকিম। আৰু খোৱা লোৱা থকা তই মোৰ ঘৰতে কৰিবি, এয়া টেনশ্যন ল'ব নালাগে, বল হৈ যাব, কথা নাই। Our hearts beat to the city streets. We began to feel the fire. We rise like tall buildings as the chemicals they take us higher. The night's young and it's just begun as she puts her hand in mine. We wanna chase the night, wanna dance to the light, pull stars from the sky, just two hearts running wild. Never sleep, never stop, as we shout from the top. We're gonna be two hearts running wild. Now the morning is the afternoon. We lay awake in bed. It laughs so loud as the hours pass. নিজৰে পইচা নাই আৰু সুতকলৈকে পইচা দি সুতে দি পঢ়ে। যা পঢ়িবি যা, মই চাই ল'ম কেনেকৈ পঢ়ে। তাতকৈ কিবা এটা নকৰলিকে নিজৰে ভাল হ'লে অলপ।
তাতেতো যাব ওলাইছোঁ বৌ, বিশ্বাস আছে সি হেল্পটো কৰিব। খুৰা আজি চকলেট দিবানে? আজি আনিম দে মানে আহোঁ হা। সেই নহয় ৰ মা, কি আমি সৰুৰ পৰা একে বন্ধু, তাতে আৰু সি মোক কিবা এটা জানি কি ক নাই, বেয়া নাপাবি দে তই একো, মায়ে নাই ধেমালি কৰি থাকে এনেকে। হ'ব দে, কিবা এটা মই ভাবিব লাগিব। তই বহ, মোৰ দেৰি হৈছে, তই মালিক কথা পাত আৰু ভাত পানী খাই যাবি, মোৰ বহুত দেৰি হৈছে। মা ইয়াক চাহ পানী দিবা আৰু লগতে ভাত পানী খুৱাই কথা পাত। চাওঁ মই কি কৰিব পাৰোঁ, তই মালিক কথা পাতি ল। আমাৰ ইটো MLA সকলোকে কাম দি ফুৰে, সেই তোমাক বাৰু কি কাম দিয়ে ই? পিছে কোৱাচোন, তোমাৰ ঘৰৰ ফালে কেনেকুৱা চলি আছে? তুমি বোলে বিয়াও পাতিলা আৰু এতিয়াতো ইয়াৰ লগত কামেই কৰিবা। নহয় খুৰী, অলপ খুব বিপদত পৰিছোঁ, সেইকাৰণে তাৰ ওচৰত আহিছোঁ। আৰু তাক মই অলপ মানে পইচাৰ কথাও কৈছিলোঁ সহায় কৰাৰ কাৰণে, কিবা হয় এতিয়া। টেনশ্যন নল'বা, সিটো দেৱদাসে একেবাৰে তাৰমানে সকলোকে সহায় কৰি ফুৰে, মানে আৰু ভাবে যে দেউতাকৰ বহুত টকা আছে, অমুক আছে তমুক আছে, এইবিলাক ভাবে আৰু। আমিহে গম পাই আছোঁ কি কৰি আছোঁ, কি কৰা নাই, ক'ত কি দিব লগা আছে, ক'ত কি দিব লগা নাই। সি সকলোকে সহায়েই কৰে, তোমাকো কৰিব দিয়া, কি সহায় কৰে কৰক আৰু। আমি ইফালে টকাৰ ধাৰত ক'ত গৈ আছোঁ সেইবিলাক গম নাপায়। ঠিকে আছে দিয়ক খুৰী, মই আহোঁ দিয়ক, যাওঁগৈ আৰু। বিশেষ তাৰোতো দেৰি হ'ব চাগে, মই গৈ থাকোঁ দিয়ক, আহিছোঁ। এই যাব ওলালা, বহা চাহ খোৱা, ভাতো আছে ভাতো খাই যাবা। তুমি অকণমান বহা, মোৰো অৱশ্যে অলপ কামো আছে, মানে হেৰিয়ে কিবা কাম কৰি আছে নহয়, তাৰো কিবা বস্তু আনিবৰ কাৰণে বজাৰত যাব লাগে। তথাপিও বহা আৰু চাহ তাহ অকণমান খাই যোৱা, অলপমান চাহ তাহ বনাই দিওঁ, কিয় নহ'লে আকৌ বেয়া পাব নহয় চাহ তাহ নাখালে। নালাগে দিয়ক, মোৰ এনেও ধুনীয়া ভাত খাই আহিছোঁ, মই যাওঁ। যাবা নেকি? যোৱা তেতিয়াহ'লে, সি বা আৰু কেতিয়া আহে, দেৰিও হ'ব পাৰে। হেৰি যোৱা তেতিয়াহ'লে, বেয়া চেয়া নাপাবা আৰু। মই মানে এনেকুৱাকৈ কওঁৱেই আৰু কথা, তাৰমানে আৰু যিখিনি আছে সেইখিনিয়ে কৈছোঁ আৰু, বেয়া নাপাবা দেই। নাই নাই খুৰী, কিয় বেয়া পাওঁ, মানে আপুনি মোৰ নিজৰ মাৰ নিচিনা হয়। আহিছোঁ দিয়ক। চবকে সহায় কৰে। কি হ'ল, কাম হ'লনে? সি কৈছে, কিন্তু মাকেহে। মাকে কি ক'লে? হ'ব দিয়া, মই তোমাক দেখিয়ে গম পাইছোঁ।
এটা ফোন কৰি চাওঁ। অঁ প্ৰভাত। অঁ তই ফোন কৰিছ ঠিক আছে এটা কাম কৰ অঁ ব্যস্ত আছা? নহয় কি কৰিলি অ' পইচাটো পঠাবি নে? নাই নাই শুন মই এতিয়া বিজি আছোঁ, মই অলপ বাহিৰত যাব লগা আছে, তই পিছত ফোন কৰি দিম। এতিয়া নোৱাৰিম মই হা। ঠিক আছে হা, ৰাখিছোঁ বাছ। হ'ব এতিয়া ৰাখচোন, পিছত কৈ আছোঁ দে মই। ৰচোন আজি একদিন আহা, মই কালি ৰাতি দেখা পালো কেন্তাৰে। যাওঁ মালতী ক'ত গেলে এই ৰাজি বেটিৰ আজি মাত বল নাই, ঘৰৰ ভিতৰত সোমাই আছে। কি হৈছে বাইদেউ? কি হৈছে সুধাইছা? তোৰ গিৰাৰে চুৰ কৰিব পাৰা না? ওলাই দে দা ক'ত আছে ই? ৰাতি চুৰ কৰি পেলাই এতিয়া সুধাইছা কি হ'ল? চুৰ কৰি মৰবি ৰাতি চুৰ কৰি পেলাই এতিয়া সুধাইছা কি হ'ল বুলি? তালা চুৰ কৰে ধৰ মাৰ নামাবি এৰি দেচোন। তই এইবাৰ কিয় কৰিছ? তহঁতে মোক মাৰিব নালাগে, মই নিজে মাৰিলোঁ নিজকে। এইবোৰ কিয় কৰিছ তই? তহঁতে ভালে থাক, আৰু মোৰ বন্ধু আহিছিল ভালে থাক, কাৰোবাক চাবা।